মই বনি শিখা আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি মই আপোনালোকৰ আগত দেখাব বিচাৰিছো এটা 5 মিনিটৰ মেকআপ লুক আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাব আৰু যদি ভাল পায় তেন্তে প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব যাতে মোৰ আহিবলগীয়া ভিডিওসমূহ আপোনালোকে পাই থাকে এতিয়া মই অলপ ময়শ্চাৰাইজাৰ যিকোনো ময়শ্চাৰাইজাৰ হলে হ'ব আৰু অলপ সানস্ক্ৰীন আৰু লগতে অলপ ফাউন্ডেশন ভালকৈ মিক্স কৰি লম আৰু এই মেকআপটো জেনেৰেলি মই ইউজ কৰো ফ্ৰেণ্ডৰ লগতে হওক বা কোনোবা গেষ্টৰ ঘৰত গলে এটো অতি সোনকালে হৈ যায় এতিয়া মই গুটেইখিনি স্কিনত ভালকৈ ব্লেন্ড কৰি লম মই আঙুলিৰ সহায়ত ব্লেন্ড কৰি লৈছো আপোনালোকে ব্ৰাছ ইউজ কৰিব পাৰে আৰু খুব লাহে লাহে ব্লেন্ড কৰিব চকুৰ তলৰ এৰিয়াখিনি মই ইয়াত ভিডিওটো অলপ স্পিড কৰি দিয়া হৈছে সেইকাৰণে আপোনালোকক অলপ সোনকালে কৰা নিচিনা লাগিছে ময়শ্চাৰাইজাৰ আৰু সানস্ক্ৰীন আমাৰ স্কিনৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় যেহেতু আমি ঠাণ্ডা দিন হলেও ৰ'দত ওলোৱা হয় সেইকাৰণে সানস্ক্ৰীন আমি লগাবই লাগে আৰু এতিয়া মই ইউজ কৰিছো কম্পেক্ট পাউডাৰ আপোনালোকে লুজ পাউডাৰো ইউজ কৰিব পাৰে কিন্তু মই ইয়াত ইউজ কৰিছো মোৰ কম্পেক্ট পাউডাৰ বেছি ভাল লাগে সো মই কম্পেক্ট ইউজ কৰিছো আৰু এতিয়া মই ইউজ কৰিব লৈছো এটা পেকৰ পিংক শেডৰ এটা লিপষ্টিক আৰু এই শেডটো মোৰ খুবেই ফেভাৰিট হয় লিপষ্টিক হৈ গ'ল এতিয়া মই মোৰ আইব্ৰ'জখিনি ফিল কৰি লম আৰু এতিয়া মই লগাব লৈছো ব্লাছ এটো অপচনেল হয় আপোনালোকে যাৰ ব্লাছ ভাল লাগে লগাব পাৰে মোৰ ব্লাছ লগাই ভাল লাগে অলপ পিংকিশ হৈ থাকে এতিয়া মই লগাব লৈছো মাস্কাৰা যেহেতু এটা একেবাৰে সিম্পল মেকআপ সেইকাৰণে মই কাজল আৰু আইলাইনাৰ ইউজ কৰা নাই আৰু একেবাৰে লাষ্টত মই ইউজ কৰিছো এটা সেটিং স্প্ৰে এই মেকআপটো বহুত দেৰিলৈ থকাত হেল্প কৰে বহুত লং লাষ্টিং হয় মেকআপটো সেইকাৰণে মই এটা সেটিং স্প্ৰে ইউজ কৰিছো লাষ্টত মোৰ আজিৰ ভিডিওটো আশা কৰো আপোনালোক সকলোৱে ভিডিওটো চাই ভাল পাব আৰু যদি ভাল পায় তেন্তে কি কৰিব লাগে জানেই নহয় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহো পুনৰ লগ পাম আৰু এটা বেলেগ ভিডিওৰ সৈতে তেন্তে বাই বাই